ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूल से बढ़ के, तेरी धूप से रोशन तेरी हवा पे जिंदा। तू बाग है मेरा मैं तेरा परिंदा, है अर्ज़ ये दीवाने की जहाँ बोर सुहानी देखी। एक रोज वही मेरी शाम हो, कभी याद करे जो जमाना माटी पे मर मिट जाना। जिक्र में शामिल मेरा नाम हो। ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूल से बढ़ के, तेरी धूप से रोशन तेरी हवा पे जिंदा। तू बाग है मेरा मैं तेरा परिंदा। चल तेरा रहे माँ रंग बिरंगा, ऊंचा आसमां से तेरा तिरंगा। जीने की इजाजत दे दे या हुक्म शहादत दे दे, मंजूर हमें जो भी तू चुने। रेशम का हो मधुशाला या कफन सिपाही वाला, ओढ़ेंगे हम जो भी तू बुने। गाइस तो वेलकम बैक टू माय यूट्यूब चैनल। ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে আৰু দেহাৰো ভাল দেখিছে। তো আজি মানে স্বাধীনতা দিৱস হয়, তো আপোনালোক সকলোকে প্ৰত্যেকতম স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আজি মানে মই ৰাতিপুৱাই মানে লৰালৰি হ'ল ন, তো সেইবাবে মই ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাবলৈ টাইম নাপালোঁ। মানে এতিয়া মই 8টা বাজি কেইটা বাজিলে 8টা বাজি গ'ল। মানে ৰাতিপুৱা আমাৰ কেম্পত বহুত সোনকালে মানে পেড হ'ল, মানে 7টাতে। তো ৰাতিপুৱা সোনকালে উঠিয়ে গা পা ধুই পিনি গ'লোঁ মই। আমাৰ দেহা তো মানে মাৰ লগত থাকিলে, তো মই গৈ আহিলোঁ। আমাৰ কেম্পত সোনকালে হৈ গ'ল আৰু কেম্পত মানে পেড কৰাখিনি আকৌ নাজিৰাটো কৰিব ন, তো সেইবাবে মই গৈ আৰু আহিলোঁ। তো তাতে অলপ ভিডিঅ' কৰিছিলোঁ, তো আপোনালোকক দেখাম, তো আপোনালোকে চাব। সেইখন ফিল্ডখন আহি পাইছোঁহি আৰু। তো এইফালে দেখিছে মানুহ বহুতেই হ'ল। তো মই এতিয়া ফ্ৰেণ্ডজনী আৰু মই পাছতে বহি আছোঁ। এইফালে মই বহিছোঁ আৰু ষ্টাৰ্ট হ'লে। তো এইফালে মোৰ ফ্ৰেণ্ডজনে বহুতে লাজ কৰে, ওলাবলৈ লাজ কৰিছে। এইফালে ষ্টাৰ্ট হৈ গ'ল, চাই লওক। এইফালে ব্ৰেড হৈ আছে, তো এইফালে সকলোৱে উঠি চাই আছে। এইফালে মই লগৰজনীৰ লগত আছোঁ, লগৰজনী দেখিছে মুখখন দেখাবলৈ লাজ কৰে। দেশৰ হওক আমি আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু বৰ বিশেষ নকওঁ,
শেষ হোৱাৰ পাছত খেল ধেমালি খেলাব বুলি কৈছে তো মই সেইবাবে গুচি আহিলোঁ তো দেহা মানুহ আছে তো ঘৰতে সেইবাবে মই গুচি আহিলোঁ তো ঘৰ পাই গ'লোহি তো ঘৰ পাই কথা পাতি আছোঁ হা আমাৰ কেম্পতে যে পেৰেড হৈছে চ' মই ৰাতিপুৱাই গৈ আহিলোঁগৈ মানে ভিডিঅ' কৰিবলৈ যোৱাৰ সময়ত মই মানে ভিডিঅ' কৰিবলৈ নহ'ল লৰালৰিকৈ ওলালোঁ আৰু মোৰ ফ্ৰেণ্ডজনীও আহিছিলে তো তাইও মাতিলে তো জল্দি গৈ আহিলোঁগৈ মানে 8টা 9 বজাৰ আগতে শেষ হ'ল 8টা বাজিবলৈ মানে আৰু 5 দিনমান আছিলে তো পেৰেড আমাৰ ইয়াতে শেষেই হ'ল চ' মই গুচি আহিলোঁ তাতে খেল ধেমালি হৈছে আমাৰ দেহা আছিলে হাঁহফালে বুলি ক'লে তো মই সেইবাবে গুচি আহিলোঁ এইফালে দেখিছে আমাৰ দেহা একদম মুখ মুন্দা কৰি আছে মোক ৰাতিপুৱা নেদেখিলে ন মই মানে গ'লোঁ লৈ যাম বুলি ভাবিছিলোঁ ইমান গৰমত আকৌ কেনেকৈ লৈ যায় আৰু আমাৰ মাও নাযাওঁ বুলি ক'লে পাপা গ'ল পেৰেডত আৰু ভাইটিও নাই তো মই সেইকাৰণে সোনকালে শেষ হ'ল তো সেইকাৰণে মই গৈ পিনে আহিলোঁগৈ এইফালে আমাৰ দেহা দেখিছে হাঁহিতে কোন হাঁহি দিয়ে আকৌ শুন ক'লে যে হাঁহি দিব আমাৰ শুনো হাঁহি দিব হয়নে আমাৰ শুনো কাৰণে হাঁহি দিব খং উঠি আছে দেখিছে মোক মাৰিছে ক'লে যে হেপী ইণ্ডিপেণ্ডেন্স ডে কৈ দিয়া হেপী ইণ্ডিপেণ্ডেন্স ডে কৈ দিয়া আকৌ কৰিবা নহয় শুন কাপোৰটো চেঞ্জ কৰাই নাছিলোঁ তো এতিয়া মই কাপোৰটো চেঞ্জ কৰি লৈছোঁ এতিয়া মানে ঘৰতে কিবা এটা বনাই লওঁগৈ খাবলৈ মা পিছফালে আছে আৰু আপোনালোকে খাম এইফালে দেখিছোঁ মামা ভাগিন খেলি আছে মামা যাব এতিয়া শুনো ফুবু যাবা নেকি শুনো এইফালে ফুবু যাব মামাৰ লগত অ'টছ বনালোঁ মই আৰু এইফালে কচুৰি আৰু জুচ খাই লৈছোঁ এইখিনি আমাৰ ভাইটিয়ে আনিছিলে তো বন্দে মাতৰম ফ্ৰেণ্ডছ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল আজি এটা বহুতেই ভাল দিন কাৰণ আমাৰ দেশখন এই 15 আগষ্টৰ দিনাখনেই স্বাধীন হৈছিল চ' আমি এই দিনটো যাতে ভালদৰে পালন কৰোঁ আৰু বহুতে আজি কৰিছে কাৰণ হৰ ঘৰ তিৰংগা প্ৰত্যেকৰ ঘৰতে জাতীয় পতাকা আৰু প্ৰত্যেকৰ হাততে জাতীয় পতাকা দেখিছোঁ বহুতে ভাল লাগিছে চ' এই জাতীয় পতাকাখন যাতে সন্মান কৰে আৰু ভালদৰে থয় আজি 15 আগষ্টৰ বাবে সকলো সন্মান কৰিছে বা চবেই সন্মানেৰে থাকিছে কাইলৈও যাতে ভালদৰে ৰাখে আৰু প্ৰত্যেক দিনাখনে ভালদৰে ৰাখে তো সেইটোৱে কামনা কৰিলোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু অন্য এটা ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈ বাই